জুবিনদাৰ মৃত্যুত আমি সকলোৱে অতি দুখ পাইছোঁ। আচলতে আমি কেতিয়াও ভবা নাছিলোঁ যে আমি জুবিনদাক এনেধৰণে হেৰুৱাম, যিটো সপোনৰো অতীত। আজি আমাৰ দুখ লাগিছে দেখি যে আমি জুবিনদাৰ নামত আদ্য শ্ৰাদ্ধ সকলোৱে আজি একত্ৰিত হৈছোঁ তেওঁৰ নামত। অতি দুখ লগা কথা। আৰু তাতোতকৈ ডাঙৰ কথা যে এনেকৈ ইমান এক ডাঙৰ অৱহেলাৰ কাৰণে আমি সেই ব্যক্তিগৰাকীক হেৰুৱালোঁ, যিগৰাকী আমাৰ সকলোৰে হিয়াৰ আমঠু আছিল। আজি ইয়াত সকলো ৰাইজ একত্ৰিত হৈছে, তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰ অৰ্থে প্ৰাৰ্থনা কৰিছে। আমি এটাই প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে ন্যায় পাওক। আৰু আজি সুখী এটা কথা শুনি যে আজিৰ দিনটোত সেই দুয়োগৰাকী ব্যক্তি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি বিচাৰিছোঁ যে উচিত তদন্ত হওক আৰু জুবিনদাই ন্যায় পাওক। এয়াই আমাৰ প্ৰাৰ্থনা আৰু এয়াই আমাৰ অনুৰোধ। নিশ্চয় অৱহেলা হৈছে, সম্পূৰ্ণ অৱহেলাৰ কাৰণে আজি এই ঘটনা। যিগৰাকী ব্যক্তিৰ খোৱাৰ বোৱা খোৱা আৰু গোটেইখিনি সম্পূৰ্ণ দায়িত্ব মেনেজমেণ্টে কৰে, সেই মেনেজমেণ্টৰ মানুহজনে পানীত গৈ সাঁতুৰি আছিলে। যিগৰাকী ব্যক্তিয়ে ভালদৰে জানে যে এই ব্যক্তিগৰাকী অসুস্থ। আজি কেইদিনমানৰ আগত, এই ঘটনা হোৱাৰ কেইদিনমানৰ আগত তেওঁ হস্পিটেলৰ পৰা ওলাইছিলে। তেওঁ নাজানো বুলি ক'লেতো নহ'ব। তেওঁৰ লগত থকা যিখিনি মানুহে এই অনুষ্ঠানটো আয়োজন কৰি জুবিনদাক নিছে, শ্যামকানু মহন্ত, তেওঁতো খুব ঘনিষ্ঠ কৈ থাকে। ঘনিষ্ঠ মানুহে নাজানিব নেকি তেওঁৰ স্বাস্থ্যৰ কথা? গতিকে তেওঁলোকৰ অৱহেলাৰ কাৰণে আজি এইটো হ'ল। আৰু ইয়াৰ পিছত আমি বহু এনেকুৱা কথা তথ্য দেখি আছোঁ, যিবোৰৰ কাৰণে আমি সন্দেহ কৰিছোঁ যে এয়া আকস্মিক মৃত্যু নহয়, ইয়াত হয়তো বহুতো ৰহস্য আছে। গতিকে আমি বিচাৰিছোঁ উচিত তদন্ত হওক। নিশ্চয় তাত থকা, উপস্থিত থকা আৰু সেই অনুষ্ঠানটো আয়োজন কৰা আয়োজকসকল সকলোৱে কিন্তু দায়ী। ইয়াত সমস্ত যিসকল লোক জড়িত হৈ আছিলে সকলো দায়ী।